আঁতৰদি দিলে গোটেইখিনি এটা লাইনত হ'ব। আজি এই 12 অক্টোবৰ 2022 তাৰিখে আমি গছগুৰি শংকৰী কলাকৃষ্টি বিশ্ববিদ্যালয়ৰ আৰু আমি আজি আমন্ত্ৰণ কৰা আমাৰ মৰিগাঁও বন বিভাগৰ ডেপুটি ৰেঞ্জাৰ পানী আৰু আনিব মহিলাখিনি লোৱা গছগুৰি শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ তত্বাৱধানত থকা এই বাগানখন 1976 চনত প্ৰথমে ইয়াত গছপুলি ৰোপণ কৰা হৈছিল। তেতিয়া ইউকেলিপ্টাছ একেচিয়া জাতীয় গছে প্ৰথমে ইয়াত আৰম্ভ কৰা হৈছিল। তেতিয়া আমাৰ সেই সময়ৰ বন বিষয়া দুৰ্গাপ্ৰসাদ নেওগে এই পুলিখিনি যোগান ধৰিছিল। পিছত দেখা গ'ল এই গছবিলাক ইয়াতে বানপানীৰ সময়ত বিভিন্ন কাৰণত গছবিলাক মৰি যোৱাৰ পাছত প্ৰায় 83-84 চনৰ পৰা গছগুৰি আমাৰ পূৰ্বপুৰুষসকলে ইয়াত বিভিন্ন ধৰণৰ গছ ৰোপণ কৰি যিটো নিদৰ্শন দাঙি ধৰিলে, সেই নিদৰ্শনে আমি আজিও নতুন প্ৰজন্ময়ো তাক মানি চলি আমি কাৰ্যকৰী কৰি আছোঁ। আজি ইয়াতে বৃক্ষৰোপণ কৰাৰ কাৰ্যসূচীটো যে আমি ল'লোঁ, ইয়াৰ মূল কাৰণ হ'ল যিসকলবিলাক গছ মেচিয়ৰ্ড হৈ গ'ল, বহুত ধুমুহাত ক্ষতি হ'ল বা বিভিন্ন কাৰণত গছ মৰি গ'ল। সেই গছবিলাক মৰি যোৱাৰ পাছত আমি তাৰ ঠাইত নতুনকৈ এজোপা গছ মৰিলে আমি 10জোপা গছ ৰোপণ কৰাৰ যিটো আমাৰ শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ যিটো সমিতিৰ সিদ্ধান্ত, সেইমৰ্মে আমি এই কাৰ্যসূচীটো আজি হাতত লৈ এই কাৰ্যকৰী ব্যৱস্থা কৰিছোঁ। আৰু আজি এই কাৰ্যসূচীত আমি মৰিগাঁও যিজন বন বিষয়া তেখেতক নিমন্ত্ৰণ জনাইছিল, তেখেতৰ ব্যস্ততাৰ যিগৰাকী ডেপুটি ৰেঞ্জাৰ আৰু তেখেতৰ এটা ষ্টাফ আমাৰ মাজত উপস্থিত হৈ আমাৰ এই কাৰ্যসূচীটো শুভাৰম্ভ কৰিলে। আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন আজিৰ পৰা প্ৰায় 40 বছৰ পূৰ্বৰ কথা। তেতিয়া আমাৰ জ্যেষ্ঠসকলে বন বিভাগৰ লগত যোগাযোগ কৰি পেলাই আমাৰ এই 40 বিঘা মাটি তেওঁলোকে নিৰ্বাচন কৰিলে। নিৰ্বাচন কৰি ইয়াত বন বিভাগৰ জৰিয়তে বৃক্ষৰোপণ কৰিবলৈ যত্ন কৰি আজি সেই বৃক্ষৰোপণ কৰাৰ পিছত এতিয়া সেই বৃক্ষবিলাক সম্পূৰ্ণ মেচিউৰ্ড হৈ গ'ল। আৰু সেই বৃক্ষৰ তলতে আজি বন বিভাগৰ বিষয়াসহ আমি গোটেই গছগুৰি ৰাইজে ইয়াত আহি খালী ঠাইবিলাকত পুনৰ বৃক্ষৰোপণ কৰা হৈছে। আৰু এই বৃক্ষৰোপণটো আমাৰ গছগুৰি ৰাইজক তেওঁলোকে সমজাই দি পেলাই যে ইয়াৰ সম্পূৰ্ণ ৰক্ষণাবেক্ষণ সেই বিষয়ে ৰক্ষণাবেক্ষণৰ বিষয়ে আমাৰ গছগুৰি ৰাইজৰ হাতত ক্ষমতা দিলে। আৰু আমি সেই ঠিক তেনেকৈয়ে আমাৰ গছগুৰি সৰ্বসাধাৰণ ৰাইজে আজিলৈকে এই বাগানখন সম্পূৰ্ণ তত্বাৱধান কৰি আজিলৈকে সুৰক্ষা দি আহিছে। আৰু আজি তেনে এটা কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হ'ল। বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ আগতে আমি সকলো পুৰুষ মহিলা ইয়াত গোট খাই আজি বৃক্ষৰোপণ কাৰ্যসূচীটো গ্ৰহণ কৰি প্ৰায় 200 মান পুলি আজি ৰোপণ কৰা হ'ল। ধন্যবাদ।